আমি সকলোৱে বহাগ বিহুত অৰ্থাৎ গৰু বিহুৰ দিনা 100 এবিধ শাক খাওঁ নহয়নে বাৰু কিন্তু সেই নামসমূহ আমাৰ সকলোৰে মাজত জনা নজনাৰ মাজতে থাকি যায় যদিও বা আমি সেইদিনা 100 এবিধ শাক মিলাই মিলি খাওঁ কিন্তু মই কিছু সংখ্যকৰ কথা কোৱা নাই কিন্তু প্ৰায়বোৰৰ কথাই কৈছোঁ হয়তো ঘপককৈ সুধি দিলে আমিও এফালৰ পৰা কৈ যাব নোৱাৰিম হয়তো সকলোৰে মানে অকণমান কিবা এটা হ'লেও ৰখি যাবই কিন্তু আজি এটা বিহু ভিডিঅ' পালোঁ তেওঁ ইমান ধুনীয়াকৈ 100 এবিধ শাকৰ নাম লৈ বিহু ফাকি ইমান সুন্দৰকৈ গাইছে সঁচাকৈ কৈছোঁ শ্বেয়াৰ নকৰি নোৱাৰিলোঁ এবাৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু ইমান ধুনীয়াকৈ মানে প্ৰত্যেকবিধ শাকৰ নাম লৈ তেওঁ বিহু ফাকি গাইছে শুনিলে শুনি থাকিবৰ মন যাব ওই মানি মুনি ইমাটিকা দৌড়ি তো অংলতিতে টেঙেছি ইলাই যাবড়ি লস কষি উকলতিলে লেহেতি নলটেঙা ঢেকিয়া টিকনি বড়ুয়া কেহেনা দুড়ু হপন নুয়া পালে কাক মলিয়া ভেবেলি লাইলা ফাবা বড়ি খালি মেজেঙা কুতরা কাক আনি বাবু তলি ওই চেং মরা সাঙেরি ওই যে জেলি পকা ভেদাই লতা হাতি কুটৰা নহৰু পাত লবৰুৱা পচতিয়া তিতাবা হৈ পুৰৈ শাক হৈ কাঠ ফুলা মৰুৱা ভতুৱা শাক পকা বগৰী দিবা তাত হৈ মাছৰ চুকা টেঙা মেমে ধুপাত মান ধনিয়া পেলাবা তাত ফুটুকি লতা বিৰিনা গাছ মন মাধুৰী মৰুৱা শাক দেহি ঐ ডেকুৰিয়া গলিয়া দি কৰি কল ফুল বল ফুল মেটেকা ধুৰি ওই দিয়া তা পয়তা ভাত সিঙিয়া না পিয়াজ পাত ওই আলু পুরি লোবা তাত তেল নিমখ ঘগি লৈ দিয়া পিটিকি খাম চেলে কি লৱে জুতি 100 এবিধ বাড়ি রে 100 এবিধ বাড়ি রে শাক ওই 100 এবিধ বাড়ি রে 100 এবিধ বাড়ি রে শাক